2023 বৰ্ষ আমাৰ মাজৰ পৰা গুচি যাব আৰু মাত্ৰ কেইটামান দিন আছে যিবোৰ দিন আমি অতিবাহিত কৰিছোঁ আমি আৰু ঘূৰাই নাপাওঁ কিন্তু আগন্তুক দিনবিলাক আমি সজাব জানো আমি নিজৰ মতে গঢ়িব পাৰোঁ এই 23 বৰ্ষৰ একেবাৰে অন্তিম সময়ত এই 3 দিনীয়া কাৰ্যসূচীৰ আপোনালোকৰ এই বুঢ়াবুঢ়ী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত যি লক্ষ্য আৰু উদ্দেশ্য লৈ এই সোণালী জয়ন্তী অনুষ্ঠানটোৰ আয়োজন কৰিছিল মই আশা কৰিম যে এই বিদ্যালয়খনৰ ভৱিষ্যতৰ স্বাৰ্থত এই অনুষ্ঠানটোৱে আগন্তুক দিনৰ কাৰণে এটা বিশেষ বাৰ্তা প্ৰেৰণ কৰিছে আৰু যাৰ কাৰণে হয়তো আপোনালোক এনেকৈ চাগে ইয়াত হিলদোল ভাঙি গোট খাইছে কাৰণ এই বিদ্যালয়খনৰ ওপৰত আপোনালোকৰ আস্থা আছে আপোনালোকৰ বিশ্বাস আছে আপোনালোকৰ ভাল পোৱা আছে আপোনালোকৰ মৰম আছে এটা কথা মনত ৰাখিব যে এইখন এখন মাত্ৰ বিদ্যালয় নহয় এইখন এখন কেইটামান ছাত্ৰ ছাত্ৰীক পঢ়ুৱা এখন শিক্ষানুষ্ঠান নহয় এইখন হৈছে আমাৰ জাতিৰ মেৰুদণ্ড থিয় কৰোৱা একাংশ মানুহ সৃষ্টিকাৰী কমাৰখান ইয়াত খনিকৰ নিৰ্মাণ হয় জাতিটোৰ ভাষা জাতিটোৰ সাহিত্য জাতিটোৰ সংস্কৃতিৰ ইয়াত কঠীয়া সিঁচা হয় আৰু লহপহকৈ সেয়া বাঢ়ি আহে এই শিক্ষকসকলৰ হাতত গতিকে আপোনালোক যিমানখিনি মানুহ ইয়াত গোট খাইছে সাংস্কৃতিক অনুষ্ঠান চাবলৈ আহিছে যদিও মই আপোনালোকক এই কথাটো এইকাৰণেই কৈ দিছোঁ যে আপোনালোকে এখন বিদ্যালয়ৰ এটা অনুষ্ঠানলৈ আহিছে আৰু কোনখন বিদ্যালয় এই বুঢ়াবুঢ়ী উচ্চতৰ মাধ্যমিক বিদ্যালয় এই বিদ্যালয়খনে বিগত 50 বছৰত এই অঞ্চলটোক আলোকিত কৰিবৰ কাৰণে পোহৰ বিলাবৰ কাৰণে যি ধৰণৰ ইয়াত অহৰহ সমাজখনক সমাজ কৰি ৰাখিবৰ কাৰণে মানুহক মানুহ কৰি ৰাখিবৰ বাবে সমন্বয় সম্প্ৰীতি এইবিলাক বৰ্তাই ৰাখিবৰ কাৰণে মানুহক আধুনিক পৃথিৱীখনৰ লগত নতুন চিনাকি কৰি দিবৰ কাৰণে যি আধুনিক শিক্ষাৰ প্ৰচাৰ আৰু প্ৰসাৰ ঘটালে তাৰ কাৰণেহে আপোনালোক আজি এই পৰ্যায়ত উপনীত হৈছে কিন্তু এই বিদ্যালয়খনৰ 50 বছৰ বহুত অৱদান আছে আৰু সেই অৱদানেৰে আপোনালোক যিসকল মানুহ আজি কৰবাত ডক্টৰ কৰবাত ইঞ্জিনিয়াৰ কৰবাত শিক্ষক কৰবাত ব্যৱসায়ী কৰবাত কৃষক XYZ কিবা নহয় কিবা ৰূপত আপোনালোক আজি জীয়াই আছে স্বাৱলম্বী হৈছে আৰু এই বৃহত্তৰ অঞ্চলটোত আপোনালোকে খোপনি পুতি আছে গতিকে এই বিদ্যালয়খনৰ আগন্তুক দিনৰ ভৱিষ্যতৰ ওপৰত আপোনালোকৰো কিছু দায়িত্ব আৰু কৰ্তব্য আছে সেইকাৰণেই এই সাংস্কৃতিক অনুষ্ঠানত মই আপোনালোকৰ প্ৰতি বিনম্ৰভাৱে অনুৰোধ কৰিম যে এই বিদ্যালয়খনক বদনাম হোৱা কাম যাতে ইয়াত কোনেও নকৰে আজি সাংস্কৃতিক অনুষ্ঠান চাবলৈ আহিছে খুব শান্তি সম্প্ৰীতি সমন্বয় স্থাপনেৰেহে আপোনালোকে সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰিব নিশাৰ ভাগলৈ কোনোবাই যদি ইয়াত একাংশ উতনুৱা ডেকা ল'ৰাই বা কাৰোবাৰ লগত কাজিয়া পেচাল কৰি যদি পৰিৱেশটো বেয়া কৰি দিয়ে এই 3 দিনীয়াকৈ যে ধুনীয়াকৈ সোণালী জয়ন্তী অনুষ্ঠানটো ইয়াত অনুষ্ঠিত হ'ল এই এটা মাত্ৰ ঘটনাই কিন্তু এই গোটেই অনুষ্ঠানটো ম্লান কৰিব আপোনালোকৰ প্ৰতি মোৰ অনুৰোধ যে সাংস্কৃতিক অনুষ্ঠান চাবলৈ অহা লোকসকলে যাতে সেই দিশটোৰ কথা মনত ৰাখে শান্তি সম্প্ৰীতি সকলো অটুট ৰাখি আপোনালোকে সাংস্কৃতিক অনুষ্ঠান চাওক নাহিদৰ গীত চাওক আৰু তাৰ পিছত আপোনালোকে এটা খুব ধুনীয়া মন লৈ উভতি যাওক এনেকৈ যে 2023 বৰ্ষত আমাৰ এই মায়ং অঞ্চলত থকা বুঢ়াবুঢ়ী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সাংস্কৃতিক অনুষ্ঠানটোৱে আমাৰ জীৱনৰ 23 বৰ্ষৰ অন্যতম এটা শ্ৰেষ্ঠ সাংস্কৃতিক অনুষ্ঠান আমি চালোঁ এনেকুৱা এটা মন লৈ যাতে আপোনালোকে ইয়াৰ পৰা গুচি যায় কিন্তু ইয়াত যদি কোনোবাই বেয়া কাম এটা কৰে ঘটায় অকল মায়ং বদনামী নহ'ব এই স্কুলখন বদনামী নহ'ব এই গোটেই অঞ্চলটো বদনামী হ'ব 1 মিনিটত অসমৰ টেলিভিশ্যনত বাতৰি কাকতত নিউজ হৈ যাব যে বুঢ়াবুঢ়ী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সাংস্কৃতিক অনুষ্ঠানত অপ্ৰীতিকৰ ঘটনা এনেকৈ বুলি ব্ৰেকিং নিউজ বাজি যাব এনেকুৱা এটা পৰিৱেশলৈ যাতে আপোনালোক কোনো নাযায় কাৰণ এনেধৰণৰ অনুষ্ঠানত কেতিয়াবা মাৰপিট হয় কাজিয়া পেচাল হয় সেই দিশটো থাকে গতিকে মই আপোনালোকৰ মাজলৈ আহি অকণমান সেই কথাটো আপোনালোকক সোঁৱৰাই দিছোঁ আৰু শেষত উদ্যোক্তাসকলে মোৰ ওপৰত যি আস্থা আৰু বিশ্বাস পোষণ কৰে আপোনালোকৰ এই মহা অনুষ্ঠানটোলৈ মোক আমন্ত্ৰণ কৰি আনিলে সাংস্কৃতিক অনুষ্ঠান উদ্বোধন কৰিব পৰাকৈ মোৰ একো বিশেষ যোগ্যতা নাই মই আপোনালোকৰ মাজৰে এজন তেনে সাধাৰণ নিমিত্ত ব্যক্তি বুলি ভাবোঁ তথাপিও মোক আমন্ত্ৰণ কৰি আনি এইখিনি মৰম আৰু ভাল পোৱা মোক উপচাই দিয়াৰ কাৰণে উদযাপন সমিতিৰ সকলোকে ধন্যবাদ জনাইছোঁ বিশেষকৈ নজৰুলে মোক প্ৰথমৰ পৰাই খুব জোৰ কৰি আছিল
মই আহিব নোৱাৰোঁ বুলি কোৱাৰ পিছতো নজৰুলে কৈছিল দাদা আপুনি আহিবই লাগিব, মোৰ সন্মানৰ কথা জড়িত হৈ আছে। গতিকে মই নজৰুলক কথা দিছিলোঁ, ঠিক আছে মই দিনত যাব নোৱাৰোঁ, তেনেহ'লে মই ৰাতিয়ে গৈ দিম বাৰু। গতিকে আজি মই ৰাতি আহিলোঁ। আজি এটা ভাল দিন, আপোনালোকে মনত ৰাখিব, আজি এটা ভাল দিন। আজি ভগৱান যীশু খ্ৰীষ্টৰ আজি খ্ৰীষ্টমাছ। আপোনালোকে জানে, আপোনালোকে আল্লাহ বুলি কয়, আপোনালোকে যীশু বুলি কয়, আপোনালোকে গড বুলি কয়, আপোনালোকে ভগৱান বুলি কয়, যিয়ে নকওক কিয় এটা কথা সদায় মনত ৰাখিব, আমি মানুহবিলাকে দি লোৱা নাম, আমি কোনোবাই গড বুলি কৈছোঁ, আমি কোনোবাই ভগৱান বুলি কৈছোঁ, কোনোবাই আমি আল্লাহ বুলি কৈছোঁ, আমি কোনোবাই যীশু বা গৌতম বুদ্ধ বুলি কৈছোঁ। ৰূপ বেলেগ হ'ব পাৰে, কিন্তু শক্তি এটাই, এটা শক্তিয়ে আপোনাক মোক আমাক সকলোকে নিয়ন্ত্ৰণ কৰে। গতিকে আপোনালোকে এই পবিত্ৰ বৰদিনত আজিৰ এই সাংস্কৃতিক অনুষ্ঠান চাবলৈ আহিছে। কিমান এটা সুন্দৰ পৰিৱেশ, ধুনীয়া লাগিছে, ইমান হাজাৰ হাজাৰ মানুহ দেখি ময়ো নিজে আপ্লুত হৈছোঁ। মই আপোনালোকক পুনৰবাৰ সকলোকে বৰদিনৰ শুভেচ্ছা জনাইছোঁ আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ 2023 বৰ্ষটো আপোনালোকৰ যেনেকৈ ভালকৈ গ'ল, আগন্তুক 2024 বৰ্ষটো আপোনালোক ইয়াত থকা হাজাৰ হাজাৰ সকলো লোকৰে চিৰস্মৰণীয় হওক। আপোনালোকৰ মনবোৰ সদায় সুখ আৰু আনন্দৰ মাজত থাকক, শান্তি সম্প্ৰীতি অটুট থাকক আপোনালোকৰ মাজত, আৰু এই বিদ্যালয়খনৰো উজ্জ্বল ভৱিষ্যত কামনা কৰি আনুষ্ঠানিকভাৱে আজিৰ এই সাংস্কৃতিক সন্ধিয়াৰ উদ্বোধন কৰা বুলি মই ঘোষণা কৰিছোঁ। আশা কৰিছোঁ নাহিদ আফ্ৰিনে আপোনালোকৰ সকলোকে তেওঁ যি 1-2 ঘণ্টাৰ অনুষ্ঠান ইয়াত পৰিৱেশন কৰিব, সকলোকে আপোনালোকক মনোৰঞ্জন দিব। প্ৰতিটো গীতত আপোনালোক আহ্লাদিত হ'ব, আনন্দিত হ'ব, গৌৰৱান্বিত হ'ব আৰু উভতি যাব এটা মনোৰঞ্জনধৰ্মী স্বতঃস্ফূৰ্ত মন লৈ। জিন্দাবাদ। আপোনালোকে সকলোকে বহুত বহুত ধন্যবাদ জনাই মই মোৰ এই মঞ্চ উদ্বোধন কৰা বুলি ঘোষণা কৰি বক্তব্যৰ সামৰণি মাৰিছোঁ। নমস্কাৰ।